তো হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালেই চাগে ন? যদিও বা বেয়া, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সোনকালে ভাল হওক। চ' আজি 17 ছেপ্টেম্বৰ, সমগ্ৰ অসমতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যিটো অমৃত বৃক্ষ আন্দোলন গঢ়ি তুলিছে, আজিৰ দিনটোত 1 কোটি গছপুলি ৰোপণ কৰিব অসমৰ মাটিত। অসমৰ যিবিলাক আত্মসহায়ক গোট, চৰকাৰী চাকৰিয়াল আৰু পুলিচ বিষয়া, সেইবিলাক সকলোবিলাকে লোকে 1 কোটি গছপুলি আজি ৰোপণ কৰিব। তো তাকে আমাৰ মাৰ আত্মসহায়ক গোটত থকাৰ বাবে আমাৰ ঘৰতো আজি গছপুলি ৰুবলৈ লৈছোঁ। চ' আপোনালোকক দেখাইছোঁ দেই গছপুলি। চৰকাৰৰ পৰা দিয়া গছপুলিকেইটাৰ অৱস্থা চাব কেনেকুৱা হৈ আছিলে। পুলি দেচোন, এইটো পুলি চৰকাৰৰ পৰা দিছিলে, পাত এখিলাও নাই, দেখিছে নহয়? এইটো কভাৰটো উখুৱাই দিলোঁ বাৰু, থোনাটো। তো পাত এখিলাও নাই। এইটো পুলিটো জীৱনে নিজে কি পুলি চিনি পাবও নোৱাৰি। চ' এনেকুৱা পুলিটো নুৰুই কিনে আমাৰ ঘৰতে থকা পুলি ৰুই দিছোঁ। ঘৰতে থকা পুলি, এইটো পুলি ৰাখি দিছোঁ। এইটো পুলিটো জিৰিবলৈ আশাটো বহুত টান আছে, মানে পাত এটাও নাই। চাওকচোন এনেকুৱা কি পুলি দিছে, চিনিও নাপাওঁ। চ' আমাৰ ঘৰতে দিয়া, মানে ঘৰতে থকা পুলি এইবিলাক অগৰু। চ' অগৰু পুলি ৰুই দিছোঁ। এটা ইয়াতে এইটো ৰুলে, এইটো ইয়াতে এটা ৰোৱা হৈ গ'ল। চ' ভণ্টিয়ে সেইটো ৰুই দিলে, মায়ে অহাই নাই, আমি ৰুই দিছোঁ। তাৰপিছত মায়ে পিছত আহিব আৰু হেৰি কৰিবলৈ। এইটো এটা পুলি, এইটো পুলি ক'ৰবাত নি কিনে ৰুই দিওঁগৈ ব'লক। এইটো ৰুই ল'লোঁ, এইটো নি ৰুই দিওঁ। তাৰপিছত মায়ে আহিব, মায়ে অলপ হেৰি কৰি দিব, তাত ফটো মাৰি কিনে তাৰপিছত ফটোটো আপলোড কৰিব লাগিব, নে কি কয়? ব'লক এইটো ৰুই লওঁগৈ। তো এতিয়া এটা গাঁত এইটো খান্দি লৈছোঁ। ইয়াত এইটো থোৰাচা সাৰ, গোবৰ নাহিয়ে তো থোৰাচা সাৰ দি লৈছে। এইটো পুলি ৰুব আছে, এতিয়া মায়ে ৰুব এইটো, নে কি কয়? যি কি নহওক ৰুই লওক, ৰুই কিনে ফটোটো মাৰি লওঁ দেই, তাৰপিছত আকৌ ভিডিঅ' কৰিছোঁ। ইয়াত এতিয়া মায়ে ৰুব। তো এতিয়া ফাইনেলি পুলি ৰুই হৈ গ'ল। চ' সেইপিনে সেইটো তাত এটা ৰুইছোঁ, এইটো। আৰু এইপিনে গৈ কিনে এইপিনে ইয়াত এইটো ৰুইছোঁ। যি কি নহওক ৰুই ল'লোঁ আৰু হৈ গ'ল। এনেকুৱা গছটো আমাৰ বহুত আছে, কিন্তু গোটেই বাৰীখনত এজপাহেট অগৰু ওপৰলৈকে, সেই আগত এজোপা অগৰু, এইবিলাক গোটেইবিলাক দেখিছে অগৰু গছ। আগতো দেখিছে, সেইবিলাক পাতখিনি যিখিনি চব দেখিছে, মিহি মিহিকৈ তামোল বাৰীখিনি মাজে মাজে, সেইবিলাক চব আমাৰ অগৰু গছে আছে। ৰুই মেলি হৈ গ'ল। এতিয়া ঘৰলৈ গৈ থাকোঁ। তাৰপিছত 9টা বজাৰ পৰা 12টা বজালৈকে ফটোটো অমৃত বৃক্ষ আন্দোলন এপত আপলোড কৰিব কৈছিলে। চ' এতিয়া 9টা বাজি পাৰ হৈ গ'ল। এতিয়া আপলোড কৰি লওঁ, কাৰণ কেলৈ মানে আমাৰ ইয়াত নেটৱৰ্কটো বহুত প্ৰব্লেম হয়, হয়তো কেনেবাকৈ আপলোড নহ'ব পাৰে। চ' এতিয়া সোনকালৰ পৰা আপলোড কৰি লওঁ দেই। তাৰপিছত আপলোড কৰি থকাৰ সময়তো ভিডিঅ' নকৰোঁ, তাৰপিছতে আপোনালোকক আকৌ লগ পাই আছোঁ। চ' আপোনালোকে সকলোৱে যেন আজিৰ দিনটোত এটা গছপুলি সকলোৱে মানে যি কি নহওক তাত ফটো আপলোড কৰিলেও নকৰিলেও ৰুব বুলি আশা কৰিছোঁ। আমাৰ পৰিৱেশটো ভাল হৈ থাকিব, নে কি কয়? পৰিৱেশটো ভাল হ'ব, অক্সিজেন আমি ভালকৈ পাবলৈ পাৰিম, ধুনীয়া এটা সেউজীয়াময় পৰিৱেশ হ'ব, জীৱকুলৰ এটা জীয়াই থাকিবৰ কাৰণে ভাল হ'ব। আৰু যিবিলাক আমি শ্বাস প্ৰশ্বাসৰ যিবিলাক বায়ু গ্ৰহণ কৰোঁ, সেইবিলাকো ভালকৈ পিয়'ৰ হ'ব। আপোনালোক সকলোৱে ৰুব বুলি আশা কৰিলোঁ। পিছত লগ পাই আছোঁ দেই। তো গাইজ, নদীত মাছ ধৰিবলৈ গৈছিলোঁ। তো এতিয়া মাছ ধৰি আহি গ'লোঁ। মাছ ধৰিব যাওঁতে ভিতৰত নহয়, মানে নেট মাৰিব গৈছিলোঁ নদীত, সেইখন নেটখন তাত শুকুৱাই থৈছোঁ। এতিয়া মাছ বাচি থকা হৈছে। চ' মাছ কিমান পালোঁ দেখাই দিছোঁ, ব'লক। দেখাই আছোঁ মাছ কিমান পালোঁ, কেনেকুৱা মাছ পালোঁ দেখাই আছোঁ, চাই থাকিব দেই। हम भी आ गया है यहाँ पे माছ देखने के लिए। সেইবিলাক পূৰা মাথা গুজি লাগি আছে। সেইখিনি চাওক, সেইখিনি সৰু মাছ, সেইখিনি পুঠি মাছ, এইখিনি কান্দুলি, এইটো কুচিয়া আৰু গৰৈ মাছ এইটো সোমাই আছে ইয়াত। इतना माছ मिल गया है, या सब कुछ में मिल गया है। সেইটো এখনত ব্যস্ত এজনী। এতিয়া মাছখিনি বাচি লওঁ দেই, তাৰপিছত আকৌ লগ পাই আছোঁ। তো গাইজ ফাইনেলি চাওঁতে গধূলিয়ে হৈ থাকিলে।
তো এতিয়া গা পা ধুই মেলি কিনে বাহিৰতে অলপ খোজকাঢ়ি আছোঁ আৰু বতাহ মাৰিছে তো বতাহ অলপ লৈ ফুৰিছোঁ কি নহওক ভিতৰলৈ যাওঁগৈ আৰু নে কি অথনি পোৱা মাছখিনি পূৰা ইয়াত মায়ে বাচি কিনে শুকুৱাই থৈছে সেইখিনি আৰু সেইকেইটা এতিয়া খাবলৈ বেছিকৈ দেখাই নাথাকোঁ ন আকৌ আপোনালোকৰ লোভে লাগিব নহয় মাছৰ নে কি ৰুমলৈকে আহি দিছোঁ এইফালে আমাৰ মিনিষ্টাৰনী বাইদেউ শুই আছে পূৰা ফেন চলাই কুলাৰ চলাই শুৱে তো বিচনাতে বহি লওঁ আৰু নে কি এইখিনিতে জীৱনত ডাঙৰ কিবা এটা পালে সৰুক পাহৰি নাযাওঁ কাৰণ এটা বেজীয়ে যিটো কাম কৰিব পাৰে এখন তৰোৱালে সেইটো কৰিব নোৱাৰে তো ভিডিঅ'টো চাই যদি ভাল পালে লাইক এটা কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব দেই আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ পাহৰি থাকে চ' চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেলেগ এটা ভিডিঅ'ত আপোনালোক ওপৰ আশাৰে আজিলৈ বাই বাই